ঐ মিনতি শুনিছনে নাই মই আইআইটিত পঢ়িবলৈ চিট পালোঁ বুজিছ। এয়া হৈছে বকুলতলৰ প্ৰেমিক প্ৰেমিকা ৰাহুল আৰু মিনতি। হয় নেকি ৰাহুল দা? এইটোতো বহুত ভাল খবৰ। মোৰ যে বহুত ভাল লাগিছে জানা। তোমাৰ ইমান দিনৰ কষ্ট আজি সাৰ্থক হ'ল। মই আজি বহুত হেপী জানা। মিনতি মোৰ আজি কষ্টৰ সাৰ্থক হ'ল। মা দেউতা আৰু তোৰ সপোনবোৰ পূৰ্ণতা পাবলৈ আগবাঢ়িছে। ৰাহুল দা, গুৱাহাটীলৈ গৈ তুমি মোক পাহৰি নোযোৱাতো? মই কিন্তু তোমাক বহুত ভাল পাওঁ জানা। সেই এইজনী মই তোক পাহৰিব পাৰোঁ নেকি? তোৰ সপোনবোৰ পূৰ্ণতা দিবলৈকেতো মই গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ, আৰু তই যদি এনেকুৱা কথা কওঁ মোৰ ভাল লাগে নেকি? জানো ৰাহুল দা, মোৰ তোমাৰ ওপৰত সেইখিনি বিশ্বাস আছে। ঠিক আছে বাৰু, আজিৰ পৰা এনেকুৱা কথা নকওঁ দিয়া। এইজনীহে মোৰ মিনতি। বাৰু বেলি ডুবিবৰে হ'ল, এতিয়া যাওঁগৈ ব'ল মিনতি। এসপ্তাহৰ পাছত মই গুৱাহাটীলৈ যাব লাগিব। বহুত কাম পৰি আছে, যাওঁগৈ ব'ল। ইয়াৰ পিছত ৰাহুল আৰু মিনতি দুয়োটা ঘৰা-ঘৰি যায়। মিনতি মই যাবলৈ ওলালোঁ। তই কিন্তু মন মাৰি নাথাকিবি আৰু ভালকৈ থাকিবি। মই তোলৈ সদায় ফোন কৰি থাকিম নহয়। আমি দুয়োটাই ফোনত খবৰ লৈয়ে থাকিম। ৰাহুল দা, ভালকৈ থাকিম দিয়া। তোমাৰ বাবে অন্ততঃ মই ভালকৈ থাকিব লাগিব। তুমিও ভালকৈ থাকিবাগৈ। মোলৈ সদায় ফোন কৰিবা। ইয়াৰ পিছত ৰাহুলে গুৱাহাটীত আইআইটি পঢ়িবলৈ গুচি যায়। ৰাহুল দাৰ ফোনটো পাইহে ভাল লাগিছে পাই। হওক তেওঁ, মোৰ সপোনবোৰ পূৰ্ণতাৰ দিশত আগবাঢ়িছে। এই ৰাহুল দাটোনো কি হ'ল বাৰু? আজি এসপ্তাহেই হ'ল সিটো মোলৈ এটা ফোন কৰিব পাৰে। ইফালে মামীহঁতে ল'ৰাৰ খবৰ পঠিয়াইছে ঘৰলৈ। কি যে হ'ব, কি কৰিম বাৰু এতিয়া মই? হে প্ৰভু, ৰাহুল দাই যেন ফোন কৰে মোক। ৰাহুল দাই মোক পাহৰি গ'ল নেকি? আজি দেখোন এমাহেই হ'ল। তেওঁ কিয় মোলৈ ফোন এটা কৰা নাই? মই ফোন কৰিলেও ফোনটো দেখোন ছুইচ অফ পাওঁ। আৰু ৰাহুল দাই বাৰু বেলেগ নম্বৰ ল'লে নেকি মই ফোন কৰিব নোৱাৰাকৈ? হে প্ৰভু, এতিয়া বাৰু মই কি কৰোঁ? ইফালে মাহঁতে ঘৰত মোৰ মতামত সুধি আছে, কি কৰোঁ বাৰু মই? ভালেই হ'ল, ফোন নাম্বাৰটো চেঞ্জ কৰি ল'লোঁ। এতিয়া আৰু মিনতিয়ে মোলৈ ফোন কৰি ডিষ্টাৰ্ব কৰি থাকিব নোৱাৰে। পিছে মই মিনতিক ৰজিক ভাল পোৱাৰ কথাটো কৈয়ে দিব লাগিছিল। হ'ব দে, এইবাৰ ঘৰত যাওঁতে কৈ দিব লাগিব। ৰাহুল দা তুমি আহিলা? তোমাৰ ফোনটো কি হৈছিল ৰাহুল দা? মই ইমান ফোন কৰিছোঁ, তোমাৰ ফোনটো সদায় ছুইচ অফ পাওঁ। কি হৈছিলে তোমাৰ ফোনটো? মিনতি, মই ফোন নম্বৰ চেঞ্জ কৰিলোঁ। পিছে মোৰ তোক এটা বহুত তোৰ লগত দৰকাৰী কথা পাতিবলগীয়া আছে জাননে? ৰাহুল দা, মোৰো তোমাক বহুত দৰকাৰী কথা এটা ক'বলৈ আছে জানানে? ইমান দিনে তোমাৰ ফোনটো নাপায় মই কেনেকৈ আছোঁ মইহে জানো। আচলতে মা দেউতাই মোৰ বাবে ল'ৰা চাইছে। প্লিজ ৰাহুল দা, তুমি আমাৰ ঘৰত আহি এবাৰ কৈ দিয়া না, তুমি যে মোক ভাল পোৱা আৰু তুমি যে মোকেই বিয়া পাতিবা বুলি। বিয়া? মালতী, এইবোৰ তই কি কৈছ? মই এতিয়া বিয়া পাতিব পাৰোঁ নেকি? আৰু এতিয়া মই বহুত বিজি, এইবোৰ কথা ভাবিবলৈ মোৰ হাতত সময় নাই। আৰু শুন, মই ৰজিক ভাল পাওঁ, গুৱাহাটীৰে ছোৱালী। কি? এয়া তুমি কি কৈছা ৰাহুল দা? তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? মই ঠিকেই অনুমান কৰিছিলোঁ। তোমাৰ ফোনটো যে আজিকালি মই নাপাওঁ, নিশ্চয় কিবা এটা ৰহস্য আছে। সঁচা ভালপোৱাৰ প্ৰতিদান ভালকৈ দিলা তুমি ৰাহুল দা। থেংক ইউ ৰাহুল দা। এইবোৰ মিনিংলেছ কথা বাদ দে মিনতি। মা বাপেৰে চাই দিয়া ল'ৰাটোৰ লগত বিয়া হৈ গুচি যা, তোৰ জীৱনটো ভাল হ'ব। এই বুলি কৈ ৰাহুল মিনতিৰ ওচৰৰ পৰা গুচি যায়। ৰাহুল দা, মোৰ সঁচা ভালপোৱাৰ প্ৰতিদান তুমি আজি সেয়াই দিলা ন? এইবোৰ বাৰু মই কিয় ভাবি আছোঁ? আচলতে সি মোৰ যোগ্যই নাছিল। সঁচা ভালপোৱাৰ যোগ্যই নহয় সি।
ভগৱানে চাগে মোৰ বাবে যোগ্যজন বাছি থৈছে। সঁচা মৰম ভালপোৱা বুজি পোৱা এজন ব্যক্তি।